অনুকা ঘৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। পিজ্জা বনাম বুলি ভাবিছোঁ। গেছত গাখীৰ আধা লিটাৰ তুলি দিলোঁ গৰম হ'বলৈ, ভালদৰে লৰাই দিলোঁ। গাখীৰখিনি গৰম হৈছে নে নাই চালোঁ আঙুলি দি, কাৰণ আঙুলিয়ে সহ্য কৰিব পৰা গৰম হ'ব লাগিব। 2 চামুচ ভিনেগাৰ দিলোঁ। এতিয়া লাহে লাহে লৰাই থাকিব লাগিব যেতিয়ালৈকে গাখীৰখিনি ফাটি নাযায়। গাখীৰখিনি ফাটি গৈছে, চানাবিলাক ওলাইছে, চানাখিনিয়ে পানী এৰি দিছে। চানাখিনি হৈ গ'ল। এতিয়া 1 মিনিটৰ কাৰণে মই ৰেষ্ট দিম। 1 মিনিট হৈছে। চানাখিনি উলিয়াই এখন চেকনিত দিব লাগিব। আটাইখিনি চানা চেকনি দিম। ভালদৰে চানাখিনি আটিব লাগিব যাতে পানী নাথাকে। এনেকৈ হেঁচি গৰম আছে, লাহে লাহে পানীখিনি উলিয়াই দিছোঁ। আটি পানীবিলাক উলিয়াব লাগিব। 2খন হাতেৰে আটি দিছোঁ যাতে টাইট হয়। চানাখিনি টাইট হৈছে আৰু পানীও ওলাই গৈছে। গাখীৰৰ পানীখিনিত মই ঢাকন মাৰি থৈছোঁ গৰম থাকিবৰ কাৰণে, কাৰণ ঠাণ্ডা হ'লে গৰম কৰিব লাগিব। অকণমান নিমখ দিছোঁ, আধা চামুচ উঠি লৈ তাতে চানাখিনি দিম আৰু 2 মিনিটৰ কাৰণে ৰেষ্ট দিম। 2 মিনিট হৈ গৈছে। এতিয়া চানাখিনি উলিয়াই ল'লোঁ। ঠাণ্ডা পানীৰে ধুই তাৰ পানীখিনি আটিব লাগিব, ভালদৰে এনেকৈ আটিব লাগিব কাপোৰ এখনত দি, তেতিয়া সোনকালে আটা হয়। এই চীজ তৈয়াৰ হৈছে। এতিয়া 2 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত দিম। 3টা বিলাহী ল'লোঁ। বিলাহীকেইটা মাজৰখিনি কাটি ল'ব লাগিব। গুটিবিলাক থাকিলে বিলাহীৰ পেষ্ট খাবলৈ ভাল নালাগে আৰু হেল্থৰ কাৰণে বেয়া। সৰু সৰুকৈ কাটিব লাগিব। মই আগতে কাটি থৈছিলোঁৱে। মোৰ আটাইখিনি কটা হৈ গ'ল। কেৰাহী বহাই দিলোঁ, মিঠাতেল বহাই দিছোঁ। মিঠাতেল গৰমত পিঁয়াজ, আদা অকণমান কাটি থোৱা, 6-7 টুকুৰা নহৰু ভালদৰে ৰংচোৱাকৈ ভাজিব লাগিব। ৰংচোৱা হৈ গ'লে এতিয়া বিলাহীখিনি দিলোঁ। বিলাহীখিনি লৰাই দিব লাগিব। নিমখ স্বাদ অনুযায়ী, হালধি আৰু অকণমান জিৰা দিছোঁ। চেনি 1 চামুচ দিছোঁ, মিঠা হ'লে ভাল হয়। ঢাকনিখন মাৰি পিনি সিজিবলৈ। বিলাহীখিনি সিজি গৈছে, এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈছে, এতিয়া মিক্সিত দিওঁ। মিক্সিত দিলোঁ পেষ্ট কৰিবলৈ। এইখিনি সময়তে মই পিজ্জাৰ কাৰণে ডোটো বনাম। 2 কাপ ময়দা ল'লোঁ, ৰিফাইন তেল, নিমখ আৰু অকণমান ছ'ডা দিছোঁ। পানী অলপ অলপ দি মাৰিব লাগিব। আপোনালোকে ৰেচিপিটো বনাবচোন, কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনত টিপি দিব। আশা থাকিল। 2টা মই লাড্ডু বনাইছোঁ, কাৰণ 2খন পিজ্জা বনাম। আধা লিটাৰ গাখীৰৰ চীজ বনাইছিলোঁ। লাড্ডুকেইটা বেলিব লাগিব, হাতেৰেও বনাব পাৰি। কেতিয়াবা বাৰু হাতেৰে বনাই আপোনালোকক দেখুৱাই দিম। আজি মই বেলিছোঁ। ইমান মোটা হ'ব লাগিব আৰু চাৰিওপিনে গোলকৈ আঙুলিৰে হেঁচি এটা চিন দিব লাগিব।
মাজতো আঙুলিৰে এনেকৈ চিন দিব লাগিব। চিন দিয়া হৈ গৈছে। এতিয়া গেছৰ কম জুইত কেৰাহীখন বহাই দিলোঁ। তাত চিন দিয়া ফালটো সেকিব লাগিব প্ৰথমতে, নহ'লে কাঁচা হৈ থাকে। ইয়াত বিলাহীৰ পেষ্ট দিম, সেইকাৰণে আগতে সেকি ল'ব লাগিব। বেছি সেকিব নালাগে, অকণমান এনে সেকিব লাগিব। এই সেকা হৈ গ'ল। এতিয়া অকণমান ৰিফাইন তেল মচি দিম। দোটো বহাই দিলোঁ। এতিয়া বিলাহীৰ পেষ্ট চিন দিয়াৰ পিনে দিব লাগিব। বিলাহীৰ পেষ্টখিনি দিলোঁ। পিঁয়াজ সৰু সৰুকৈ মই কাটি থৈছিলোঁ। এই বিলাহীৰ পেষ্টৰ ওপৰত পিঁয়াজখিনি দিব লাগিব। এনেকৈ বিলাহীৰ পেষ্টৰ ওপৰত পিঁয়াজখিনি সৰু সৰু কটা পিঁয়াজখিনি দিলোঁ। কেপচিকামো দিব লাগিব, বেছিকৈ দিব পাৰি, মই অলপমানেই দিছোঁ। চাট মছলা আৰু জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়া চাট মছলা দিলে খাবলৈ বেছি ভাল লাগে। বজাৰৰ পিজ্জাতকৈও বেছি ধুনীয়া হয়। কম খৰচতে পিজ্জা বনাব পাৰি ঘৰতে। বনাই থোৱা চীজখিনি ৰুকি দিছোঁ চাৰিওপিনে। আপোনালোকে বনাই খাবচোন, বজাৰতকৈ খাবলৈ বেছি ধুনীয়া। মোৰ চীজখিনি ৰুকি দিয়া হৈ গৈছে, বেছিকৈ দিব পাৰি। ঢাকনিখন মাৰি দিব লাগিব যেতিয়ালৈকে চীজখিনি গলি নাযায়, ক্ৰিমি নহয়। ক্ৰিমি হৈ গৈছে, এতিয়া নমাই থ'ম। এই চাওক, পিজ্জা হৈ গ'ল। থেংক ইউ।